সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই এয়া বগীবিলৰ দলঙৰ ওপৰেদি গৈ আছোঁ আৰু প্ৰকৃতিৰ ধুনীয়া সেউজীয়া এয়া পথাৰ পাহাৰ এইবোৰ চাই গৈ আছোঁ। ক'ত গৈ আছোঁ চাই থাকক সকলোৱে একেলগে। সকলোকে আপোনাৰ বাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছিলোঁ 92 সংখ্যক জুনাইত হোৱা অধিৱেশন। কিছু অসুবিধাৰ বাবে ভিডিঅ'টো আপোনালোকলৈ কিছু পলমকৈ আগবঢ়াই দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সময় পালে মোৰ ভিডিঅ'বোৰ চাব বুলি মই আশা ৰাখিছোঁ। এয়াই হৈছে শ্ৰী শ্ৰী শংকৰদেৱ সংঘৰ দ্বাৰা অনুষ্ঠিত 92 সংখ্যক অধিৱেশন আৰু এই অধিৱেশনখন ইতিমধ্যে হৈ গৈছে চেৰেন আৰু হচং পথাৰত। আপোনালোকে অহাবাৰলৈ চাবলৈ যাব, খুবেই ভাল লাগে। আমি প্ৰথমবাৰ আহিছোঁ, সঁচাই খুব ভাল লাগিলে আহি। অসমীয়া জাতিৰ যি জীৱনশৈলী তথা অসমীয়াৰ কলা কৃষ্টি এই সকলোবোৰ এই অধিৱেশনখনত প্ৰদৰ্শন কৰা হৈছে। খুব সুন্দৰকৈ সজাই পৰাই তুলিছে তেওঁলোকে। অধিৱেশনখনলৈ অহাৰ এবাৰ হেঁপাহ আছিলে, সেইবাবেই আহিলোঁ আৰু ভাল লাগিলে। লগতে বিভিন্ন ঠাই যিফালে আমি অহা নাই কেতিয়াও, সেই ঠাইখিনিও আমি দেখিবলৈ পালোঁ। লগতে ধেমাজি এই ছাইডটোত কেতিয়াও অহা নাছিলোঁ, গতিকে এই অধিৱেশনখনৰ সুযোগতে আমি অহাও হ'ল, দেখাও হ'ল। এয়া আপোনালোকে সকলোৱে দেখিছেই আমাৰ অসমীয়াৰ যি গ্ৰাম্য জীৱনশৈলী সেয়াও প্ৰদৰ্শন কৰিছে। অৰ্থাৎ আমি গ্ৰাম্য জীৱনশৈলীত কি ধৰণে আমি থাকোঁ, কেনেকুৱা ঘৰ পাতি আমি বাস কৰোঁ, সেই সকলোখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে। খুবেই ভাল লাগিছে দেখি। এই অধিৱেশনলৈ মই গৈছিলোঁ দ্বিতীয় দিনা, গতিকে দ্বিতীয় দিনা যদি কোনোবাই এই অধিৱেশন চাবলৈ গৈছিলে তেওঁলোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে গৈ পেলাই। এয়া সন্মুখৰ বাটচৰা, সঁচাই বৰ ধুনীয়া লাগিছে। খুব সুন্দৰকৈ সজাই পৰাই তুলিছে ধানৰ ঠোকেৰে আৰু দেখিছেনে এই মাজে মাজে লাইটৰ কাৰণেও সুবিধা দিছে, কিন্তু তাৰ ওপৰত ডেক'ৰেশ্যন কৰিছে ধানেৰে আৰু লগতে ঝাৰুৰে শৰাই এখন বনাইছে ঝাৰু দি। খুব ভাল লাগিছে দেখিবলৈ। গেটখনৰ একেবাৰে ওপৰত লিখা আছে জয় গুৰু শংকৰ। ময়ো লগতে এবাৰ কৈছোঁ জয় গুৰু শংকৰ। এয়া মূল মঞ্চ আছিলে আৰু খুব ধুনীয়াকৈ বাঁহ দি পেলাই বনাইছে, লগত সেয়া শৰাই আৰু লগতে আমাৰ জাপি দি থৈছে। মানে ইমানেই ধুনীয়া লাগিছে আৰু সকলোখিনি আমাৰ থলুৱা সামগ্ৰীৰে তেওঁলোকে বনাই তুলিছে, সজাই পৰাই তুলিছে। সঁচাই দেখি আপ্লুত হ'লোঁ। এয়া হৈছে পতাকা বেদী। পতাকা বেদীটো তেওঁলোকে বৰ সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু লগতে চাবলগীয়া বহুতখিনিয়ে ইয়াত আছে আৰু চায়ো ভাল লাগিলে। এয়া আমি সকলোৱে লাইন পাতি আছোঁ আৰু লাইন পাতি থকা এটাই কাৰণ যে ভোজনালয়লৈ গৈ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে
এইদৰে সকলোৱে শাৰী পাতি থকা হৈছে। এয়া আমি ভোজনালয়ত সোমালোঁ আৰু ইয়াতে কলপাতত সকলোকে খুব সুন্দৰকৈ আহাৰ দিয়া হৈছে আৰু লগতে ইয়াত সম্পূৰ্ণ 10,000 লোকে একেলগে বহি আহাৰ গ্ৰহণ কৰি ভাল লাগিলে। এয়া জৰুৰীকালীন যিকোনো সমস্যাৰ বাবে তেওঁলোকৰ বিভাগবোৰ এইদৰে দিয়া হৈছে। তাৰ বাহিৰতে মেলা এখন লাগিছে। তাৰপৰা মেলাখন আমি চাই যাওঁ বুলি ভাবিলোঁ। তাৰপৰা অলপ মেলাত ফুৰিলোঁ, বস্তু চালোঁ আৰু কিবাকিবি ল'লোঁ। গতিকে চাওঁচোন আহক মেলাখন। মেলাখন চাই খুবেই ভাল লাগিছে আৰু যথেষ্ট মানুহৰো ভিৰ পৰিছে আৰু মেলাখনত বিভিন্ন ধৰণৰ বস্তু ওলাইছে। আপোনালোকে দেখিছে এয়া সকলোৰে যিখিনি জাতীয় সাজপাৰৰ পৰা ধৰি সকলোখিনি ওলাইছে। এয়া ধুনীয়া ধুনীয়া কাণফুলি ওলাইছে। সকলোৰে প্ৰিয় যেতিয়া আৰু ভিডিঅ' এটা নকৰি নোৱাৰি আৰু বৰ ধুনীয়া ওলাইছে। মেলাৰ পৰা আমি ওলাই আহিছোঁ আৰু মেলাখনত সকলোখিনি বস্তুৱে পাইছিলোঁ। ঠগা আৰু লগতে ম'হৰ শিঙৰ পেঁপা, ম'হৰ শিঙৰ ফণি, এই সকলোখিনি তাত ওলাইছিলে আৰু লগতে যিমান মানে আমাৰ সাংস্কৃতিক বস্তুৰ পৰা ধৰি যিখিনি সাজপাৰৰ পৰা ধৰি এই সকলোখিনি বস্তু এই মেলাখনত ওলাইছিলে। বৰ ধুনীয়া ধুনীয়া, গতিকে ভাল লাগিলে। এতিয়া আমি ওলাই আহিলোঁ তাৰ পৰা। ওলাই আহি এতিয়া আমি আমাৰ বাছখন বিচাৰি পেলাই খোজকাঢ়ি গৈ আছোঁ, কাৰণ ইমানেই ভিৰ লাগিছে যে ইয়াত আৰু গাড়ী মটৰ বাহিৰত ৰখা হৈছে বহুত দূৰত। গতিকে এইখিনি ঠাই আমি খোজকাঢ়ি যাব লাগিব আৰু ভাল লাগিলে এই ঠাইখনলৈ আহি। খুবেই ধুনীয়া আৰু খোজকাঢ়িও ভাল লাগিছে ইমানখিনি মানুহৰ মাজত। সঁচাকৈ বৰ ভাল লাগিছে। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ ভিডিঅ'বোৰ চাবলৈ পায় আৰু জুনাই অধিৱেশন যিসকলে চাবলৈ পোৱা নাই তেওঁলোকেও যাতে চাবলৈ সুবিধা হয়। আন্টি এবাৰ চাই দিয়ক ইয়ালৈ। ইয়ালৈ আমি ৰাতিপুৱা 3 বজাতে আহিলোঁ আৰু চকু মেলি খোৱাগৈ নাই, গতিকে ভাগৰো লাগিছে, যাওঁগৈ আৰু। এয়া আমাৰ বাছৰ ওচৰতে চাহ দি আছিলে, গতিকে অলপ অলপ ঠাণ্ডাও হৈছে, গতিকে ভাবিলোঁ চাহ অকণ খাই দিওঁ আৰু লগতে এয়া টেকেলি পিঠা বহুত ধুনীয়া। এয়া টেকেলি পিঠা বনোৱা পদ্ধতি। আজিকালি মানুহে কলহত পানী থ'বলৈ এৰিলে, তাৰ সলনি টেকেলি পিঠা বনাবলৈ ল'লে। যি নহওক, গৰমে গৰমে টেকেলি পিঠাৰ খোৱাৰ মজাই বেলেগ আছিলে আৰু খাবলৈও ভাল হৈছিলে। আমি চবে চাহ খাবলৈ আহিছোঁ দেই। চাহ খাইছোঁ। টেকেলি পিঠা আৰু লাল চাহ খাইছোঁ। আন্টি আপুনিও কি কৈ দিয়ক। আমি চবে চাহ খাবলৈ আহিছোঁ। টেকেলি পিঠা বনাইছে, ধুনীয়াকৈ চাহ দিছে খাবলৈ। কেনেকুৱা লাগিছে খাবলৈ চবে কৈ দিয়ক। পুৰি খাবলৈ ভাল লাগিছে নে? একদম মস্তি। বড়ো পিঠা খাইছে। বড়ো পিঠা, বড়ো চাহ মজা লাগিছে খাই। কিবা এটা কৈ দিয়ক আংকল, আপুনি ইয়াৰ স্থায়ী হয় হয়নে? কৈ দিয়ক এই ঠাইখনৰ বিষয়ে কিবা এটা।
কি কম আৰু মানে ঠাইখনৰ নামটো কি আমাৰ চিমেণ্ট-চাপৰি জুবলি কিবা ৰাস্তা বৰগাঁও আছে বিশেষ বৰগাঁও আছে এই চাইডে তেতিয়াহ'লে আপোনালোক ইয়ালৈ আহিব ফুৰিবলৈ চাহ খাব হয়নে ধুনীয়া ধুনীয়া টেকেলি পিঠা খুৱাব বা এজনীও লগ পালোঁ বা পৰিচয়টো দি দিয়ক নিজৰ অঁ আপুনিও ইয়াতে থাকে হয়নে অঁ আৰু ইয়াতে আপোনালোকৰ মানে কি বুলি কয় কি আছে মানে আপোনালোকৰ গাঁও আছে হয়নে ঠিক আছে ধন্যবাদ বাৰ্তা আপুনি কিবা এটা কৈ দিয়ক মই কি ক'ম অধিৱেশনলৈ আহিছিলোঁ অধিৱেশনখন চাই ভাল লাগিল ভকতক লগ পালোঁ ভকতৰ লগত কথা পাতি ভাল লাগিলে বজাৰখনত ঘূৰিলোঁ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ নীতি আদৰ্শ খুব সুন্দৰকৈ তেওঁলোকে পালন কৰিছে ধন্যবাদ আপুনি কিবা এটা কৈ দিয়ক নকয় আমি যাবলৈ ওলাইছোঁ আমি ক'লে আহিছিলোঁ অধিৱেশনলৈ কমচে কম 10টা 11 ঠিক আছে এইফালে পূৰা ব্যস্ত হেল্ল' আপুনি ওলালে আহি খানা খাই ফুৰি চাকি গ্ৰন্থমেলাত ফুৰিলোঁ আৰু বাণিজ্য মেলা চালোঁ বস্তু ল'লোঁ এতিয়া ঘৰলৈ যাবলৈ ৰাওনা হৈ আছোঁ এই লাইটটো দিলে আৰু ভাল হ'ব এয়াই আছিল আমাৰ অধিৱেশনলৈ যোৱা মোৰ সহযাত্ৰী আৰু আপোনালোকো মোৰ চেনেলৰ সহযাত্ৰী হৈ থাকিব বুলি মই খুবেই আশাবাদী ধন্যবাদ